আপুনি নিজে শিকাৰ লগতে শিশুসকলকো আপুনি নাটৰ জ্ঞান দিছে আৰু লগতে তেওঁলোকক খুব সুন্দৰকৈ প্ৰশিক্ষণ দিছে। এই ক্ষেত্ৰত আপুনি উঠি অহা যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকে কিন্তু কিছুমানে ধৰি লওক পঢ়াৰ বাহিৰেও কিন্তু তেওঁলোকে নাটৰ লগতে হওক বা এক্টিঙৰ জৰিয়তে তেওঁলোক আগবাঢ়িব বিচাৰে। এই ক্ষেত্ৰত তেওঁলোকক কি বুলি মানে কেনেধৰণৰ পৰামৰ্শ আপুনি শিকাৰ পৰা সেই নাটকখন আপুনি বেলেগক শিকোৱালৈকে সেই নাটকখন মুখস্থ কৰা বা সেই নাটকখনৰ যিসমূহ অভিনয় বা যিসমূহ সংলাপ সেইসমূহ আপুনি বেলেগক শিকোৱালৈকে কিন্তু আপোনাৰ খুব এটা সুন্দৰ সংগ্ৰাম জড়িত হৈ আছে। আজিকালি দেখিছোঁ আমি খুব সুন্দৰ সুন্দৰ উদীয়মান যুৱকসকলে খুব ধুনীয়া ধুনীয়া চুটি ছবি বনাইছে, খুব ধুনীয়া ধুনীয়া ফিল্ম বনাইছে। তেনেধৰণে কিন্তু তেওঁলোকে খুব সুন্দৰকৈ আগবাঢ়ি গৈছে। ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ প্লেটফৰ্মত খুব সুন্দৰ সুন্দৰ অভিনয় কৰিছে। এই ক্ষেত্ৰত কিন্তু তেওঁলোকে নিজাববীয়াকৈ এই কামটো কৰি আছে। আৰু এই ক্ষেত্ৰত কি ক'ব যে কেনেধৰণে কৰিলে তেওঁলোক আৰু মানে তেওঁলোক ভাইৰেল হয়? নিশ্চয়। আৰু এটা কথা সুধিব বিচাৰিছোঁ আপোনাক যে আপুনি যেতিয়া নাটক শিকিছিল আৰু এতিয়া যিটো সময় আহিছে এই সময়ৰ মাজত আপুনি কি পাৰ্থক্য দেখিছে? কাৰণ আপুনি যেতিয়া শিকিছিলে সেইটো সময়ত কিন্তু এই যি ছাত্ৰ ছাত্ৰীসকলেই হওক বা শিশুসকলৰ সেই আগ্ৰহীটো কেনে দেখিছিলে আৰু এতিয়া সময়ত কেনেধৰণৰ? সপোন ৰঙৰ যি এটি সুন্দৰ কৰ্মশালাৰ অনুষ্ঠান, এই অনুষ্ঠানটোত মুখ্য অতিথি শিক্ষক হিচাপে উপস্থিত আছে শচীন্দ্ৰ শৰ্মা ছাৰ। আপোনাক প্ৰথমতে আমাৰ শ্বহীদ নগৰী গহপুৰলৈ স্বাগতম জনাইছোঁ। যিহেতু আপুনি আমাৰ যিসমূহ শিশু আছে সেই শিশুসকলৰ সুপ্ত প্ৰতিভাসমূহ আপুনি যিহেতু বিকাশ কৰাৰ ক্ষেত্ৰত তেওঁলোকক খুব সুন্দৰকৈ আপুনি প্ৰশিক্ষণ দিয়া আমি দেখিবলৈ পাইছোঁ। আৰু ভাল লাগিছে যিহেতু আপুনি আহি আমাৰ শিশুসমূহক অলপ হ'লেও আগুৱাই নিয়াত তেওঁলোকক সহায় কৰিছেহি আৰু খুব সুন্দৰকৈ আপোনাৰ নাটকৰ প্ৰশিক্ষণ দি আছে। কি ক'ব প্ৰথমে কি ক'ব? প্ৰথমে ক'ম মানে এই যেতিয়া এই আমাৰ জুলাই মাহটো আহে গৰম বন্ধৰ দিন যিহেতু, তো আমি শিশুসকলৰ লগত শিশু মনটোৰ লগত থাকি সঁচাকৈ ভাল লাগে আৰু আমিও সেই তেনেকৈ শিশুসকলৰ লগত ব্যস্ত হৈ পৰোঁ, খুবেই ভাল লাগে। আৰু ইয়াতে আহি পেলাই মানে বহুত ভাল লাগিছে। প্ৰায় 50ৰ ওচৰা ওচৰি শিশু শিক্ষাৰ্থীসকল আমাৰ এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু বৰ ভাল লাগিছে। বহুতখিনি আগবঢ়া ইয়াৰে ল'ৰা ছোৱালীখিনি মানে আমি বহু জেগা গৈছোঁ, বহু জেগাত তেনেকুৱা শিশু পাইছোঁ। তো ইয়াৰে ল'ৰা ছোৱালীখিনি বহুখিনি আগবঢ়া, সেইকাৰণে মানে বহুত ভাল লাগিছে আৰু মানুহখিনিও ভাল। গতিকে সেয়াই মানে কৰ্মশালাটো কৰি খুব ভাল লাগিছে। আপোনাৰ যি নাটকৰ যাত্ৰা আপুনি কেতিয়াৰ পৰা আৰম্ভ? মই নাটকৰ যাত্ৰা একচুৱেলি কি হয়, আমাৰ আগতে স্কুলত আমি সৰু থাকোঁতে যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া আমাৰ স্কুলতে আমাৰ মানে এই গৰম বন্ধত দিয়াৰ আগে আগে আমি স্কুলতে এনেকৈ নাটক কৰোঁ। মানে বাইদেউহঁতে আমাক শিকাই দিয়ে সৰু আমাৰ নাটকৰ যিবিলাক আমাৰ ধোৱা গাঁৱৰী টিপচী চৰাইৰ পৰা আৰম্ভ কৰি যিবিলাক আমাৰ লক্ষ্মীনাথ বেজবৰুৱা বুঢ়ী আইৰ সাধুৰ পৰা তেনেকুৱা সৰু সৰু আমি বাইদেউহঁতে অকণ অকণকৈ সাধু এটা দিয়ে। আমি তেনেকৈ কৰি পেলাই ছাৰ বাইদেউহঁতক পাৰফৰ্ম কৰি দেখুৱাওঁ। তেতিয়া তেনেকৈ কৰোঁতে আকৌ আমাৰ মইনা পাৰিজাত আছিলে, মইনা পাৰিজাতত আমি নাটক কৰোঁ। তাৰপিছতে আমাৰ লগৰখিনিয়ে মিলি পেলাই আমি তেনেকৈ নাটক কৰিলোঁ। নাটকৰ প্ৰতি মানে এটা ধাউতি, ভেকশ্যন প্ৰতিযোগিতাত ভেকশ্যন দিওঁ, তেনেকৈ ধাউতি আহি পৰিলে নাটকৰ প্ৰতি বহুত আগ্ৰহী হৈ পৰিলোঁ। আৰু তেতিয়া সেই ক্ৰমান্বয়ে যেতিয়া নাটকৰ প্ৰতি আগ্ৰহী পৰিলোঁ তেতিয়া বোলো নহয় নাটক মানে কৰিব লাগিব, ভালকৈ কৰিব লাগিব। তেতিয়া মোৰ বিশ্বনাথ চাৰিআলিত ঘৰ, বিশ্বনাথ চাৰিআলিতে এটা নাটকৰ কৰ্মশালা হৈছিলে। তেতিয়া মই হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছিলোঁ, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ মানত আছিলোঁ। তেতিয়া মই সেই কৰ্মশালাটো ল'লোঁ, কৰ্মশালাটো লৈ পেলাই বহুত কথা শিকিলোঁ। আৰু তেতিয়া গম পালোঁ যে নাটক মানে মই নাটক অভিনয় কৰি ভাল পাইছিলোঁ, নাটক কৰিব লাগে ডাইলগকেইটা মুখস্থ কৰি তেনেকৈ বুলিয়ে ভাবি আছিলোঁ। কিন্তু নহয়, একচুৱেলি নাটকত বহুত কথা শিকিবলগীয়া থাকে বা বহুত জানিব লাগে এটা অভিনয় কৰিবলৈ হ'লে। আৰু সেই তেনেকৈ তাত শিকিলোঁ বহুতখিনি কথা। তাৰপিছত মই গুৱাহাটী আমাৰ বা আণ্ডাৰত NSDৰ এটা নাট কৰ্মশালা হৈছিলে 45 দিনীয়া, গুৱাহাটী কলাক্ষেত্ৰত হৈছিলে। তাতে আমি থাকি লৈ পেলাই সেই কৰ্মশালাটো অংশগ্ৰহণ কৰিলোঁ। তাতে আৰু বহুতখিনি কথা শিকি পেলাই তাৰমানে গম পালোঁ যে নাটক আচলতে এখন সাগৰ হয়, ইয়াতে বহুতখিনি কথা শিকিবলগীয়া থাকে। তাৰ পৰা আমি যিমানখিনি মানে ল'ব পাৰোঁ ল'লোঁ। তাৰপিছত এতিয়াও আৰু বহুতখিনি কথা শিকিবলগীয়া আছে। সেই তাৰ মাজৰ পৰা যিখিনি অকণমান হ'লেও শিক্ষা গ্ৰহণ কৰিলোঁ তাৰ পৰাই অকণমান এই শিশুসকলৰ মাজত বিলাবলৈ চেষ্টা কৰিছোঁ। যিহেতু আপুনি নিজে শিকাৰ লগতে শিশুসকলকো আপুনি নাটৰ জ্ঞান দিছে আৰু লগতে তেওঁলোকক খুব সুন্দৰকৈ প্ৰশিক্ষণ দিছে। এই ক্ষেত্ৰত আপুনি উঠি অহা যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকে কিন্তু কিছুমানে ধৰি লওক পঢ়াৰ বাহিৰেও কিন্তু তেওঁলোকে নাটৰ লগতে হওক বা এক্টিঙৰ জৰিয়তে তেওঁলোক আগবাঢ়িব বিচাৰে। এই ক্ষেত্ৰত তেওঁলোকক কি বুলি কেনেধৰণৰ পৰামৰ্শ দিব? নহয়, খুব ভাল কথা। তাৰমানে নাটক এনেকুৱা এটা চাওক, নাটক এনেকুৱা এটা বিষয়। এতিয়া আমি প্ৰথম দিনাখন যেতিয়া নাট কৰ্মশালা আমাৰ
আহিছে, শিশুসকল আহিছে, অভিভাৱকসকল আহিছে, তেতিয়া মই তেখেতসকল অভিভাৱকসকলকো কৈছোঁ উদ্দেশ্য কৰি পেলাই যে নাটকৰ কৰ্মশালা বা নাটক এনেকুৱা এখন মানে পাঠ্যক্ৰম, এনেকুৱা এটা মানে এখন মঞ্চ, নাটকৰ মঞ্চখন, ইয়াত এই কৰ্মশালাটোত আমাৰ প্ৰায় 50ৰ ওচৰৰ আমি ক'লো যে শিশু আহিছে। ইয়াতে আমি ইয়াৰে চব অভিনেতা অভিনেত্ৰী নহ'বও পাৰে, কিন্তু ডাঙৰ কথা হৈছে নাটকৰ আমাৰ যিখিনি বেছিক যিখিনি আমি কাম ইয়াত কৰোঁ বা শিকোঁ, এইখিনি নলেজখিনি, এইখিনিয়ে মানে কি হয় আপোনাৰ বিভিন্ন ক্ষেত্ৰত এতিয়া যিহেতু আমাৰ গোটেই মানে আমাৰ চাৰ্কুলটোৱে হৈছে এটা মানে কম্পিটিশ্যন যুগ। তাৰমানে এতিয়া এই কম্পিটিশ্যন যুগত আমি আগবাঢ়ি যাবৰ কাৰণে এই নাটকৰ পৰা আমি বেচিকেলি যিখিনি শিক্ষা লওঁ, সেই শিক্ষাখিনি আমাৰ ব্যক্তিগত জীৱনত বহুতখিনি সহায় কৰে। তেওঁ লাগিলে অভিনেতা বা অভিনেত্ৰী নহওকে, তেওঁ যিকোনো, আৰু পঢ়াৰ ক্ষেত্ৰতো আমি তেনেকৈ আমাৰ থিয়েটাৰী গেম কিছুমান থাকে, যেনেকৈ ধৰি লওক মেমৰি গেম। মগজু চবৰে সকলোৰে একেই থাকে, কিন্তু তাৰ মাজত আমি পাওঁ কোনোবা চোকা কোনোবা গেধা। মানে কি হয়, চোকাজনে মগজুটো বেছিকৈ ইউটিলাইজ কৰে, গেধাজনে অকণ কমকৈ কৰে। তো আমাৰ ইয়াত নাটকৰ যিবিলাক কৰ্মশালাত মেমৰি গেম হয়, মেমৰিটো ব্ৰেইনটো আমাৰ খুলিবলৈ সেই সুবিধাখিনি হয়। তো এই নাটকৰ কৰ্মশালা যদি আমি ভালকৈ কৰোঁ বা নাটকৰ লগত আমি জড়িত থাকোঁ, তেতিয়া আমি পঢ়াৰ ক্ষেত্ৰতো বহুখিনি আগবাঢ়ি যাব পাৰিম তাৰমানে। গতিকে নাটক এটা বহুত মানে ভাল প্লেটফৰ্ম। নাটকৰ লগত আমি জড়িত হ'ব পাৰিলে আমি অকল অভিনেতা অভিনেত্ৰীয়ে হ'ম বুলি কথা নহয়, আমি বিভিন্ন কথা আমি শিকিব পাৰিম। আৰু আমি কৰ্মশালাত এইটোৱে শিকাইছোঁ, আমাকো তেনেকৈ শিকাইছিলে, আমি তাৰ পৰাই শিকিছোঁ যে এজন অভিনেতাই বুলি নহয়, এজন নাট্যকৰ্মী হ'বলৈ প্ৰথম শিকিব লাগিব। যে অকল ডাইলগ এটা মাতি, সংলাপ এটা মাতি মঞ্চত মানুহৰ ওচৰত দেখুওৱাজনেই প্ৰকৃত নাট্যকৰ্মী নহয়। তেওঁ নাটকৰ বিভিন্ন কথা জানিব লাগিব। তেওঁ অকল ডাইলগটো মাতিব পাৰিলেই তেওঁ নাটকত থাকিব সেইটো নহয়। কোনোবাই সৰু চৰিত্ৰ এটা কৰিছে, কিন্তু বেকগ্ৰাউণ্ডত বহুতখিনি কিবা কিবি কৰি আছে। আমি এতিয়া যিকেইখন আমাৰ মঞ্চস্থ হ'ব 17 তাৰিখে নাটক, আমি চব শিশুসকলৰ পৰাই আমি দেখুৱাইহে দিম, তেওঁলোকৰ পৰাই আমি উপস্থাপন কৰাবলৈ চেষ্টা কৰিম। সেইখিনিয়ে এখন নাটক আপুনি শিকাৰ পৰা সেই নাটকখন আপুনি বেলেগক শিকোৱালৈকে, সেই নাটকখন মুখস্থ কৰা বা সেই নাটকখনৰ যিসমূহ এক অভিনয় বা যিসমূহ সংলাপ, সেইসমূহ আপুনি বেলেগক শিকোৱালৈকে কিন্তু আপোনাৰ খুব এটা সুন্দৰ সংগ্ৰাম জড়িত হৈ আছে। এই ক্ষেত্ৰত এই সংগ্ৰামটো আপুনি যিদৰে কৰিছে, এই সংগ্ৰামটোৰ লগত কি ক'ব যে উঠি অহা যিসমূহ অভিনেতা বা তেওঁলোকে অভিনয়ৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছে বা অভিনয় কৰি তেওঁলোকে নিজৰ, আজিকালি দেখিছোঁ আমি খুব সুন্দৰ সুন্দৰ উদীয়মান যুৱকসকলে খুব ধুনীয়া ধুনীয়া চুটি ছবি বনাইছে, খুব ধুনীয়া ধুনীয়া ফিল্ম বনাইছে। তেনেধৰণে কিন্তু তেওঁলোকে খুব সুন্দৰকৈ আগবাঢ়ি গৈছে। ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ প্লেটফৰ্মত খুব সুন্দৰ সুন্দৰ অভিনয় কৰিছে। এই ক্ষেত্ৰত কিন্তু তেওঁলোকে নিজাববীয়াকৈ এই কামটো কৰি আছে। আৰু এই ক্ষেত্ৰত কি ক'ব যে কেনেধৰণে কৰিলে তেওঁলোক ভাইৰেল হয়? নিশ্চয়। এতিয়া চাওক, এতিয়া ইয়াত কিছুমান হয়, আমি দেখা পাওঁ যে আমাৰ শিশুসকলো চব একেই হয়, শিশুসকল। তো সেই কথাখিনিত কিন্তু আমাৰ জড়িত হয় যে আমাৰ অভিভাৱকসকলে আমি শিশুসকলক আমি আগবঢ়াই দিব লাগিব। আৰু আজিকালি আমি প্ৰায়ে দেখা পাওঁ যে আজিকালি শিশুসকল প্ৰায় মোবাইল লৈ ব্যস্ত। তো মোবাইলটো আমি আজি ডেটত আমি ব্যৱহাৰ কৰিব লাগিব, মোবাইলটো কেনেকৈ চলাই আমি শিকিবও লাগিব। কিন্তু এইটো নহয় যে আমি ভাত খাওঁতেও সন্তানৰ আগত আমি মোবাইলটো দি দিছোঁ কাৰ্টুন লগাই, তেতিয়া আহি পেলাই কয় যে মোবাইল নহ'লে ভাতেই নাখায়। তো সেইটো নহয় যে মোবাইলটোৱে আমাক এটা শিক্ষা দিব। তো আমি এতিয়া বৰ্তমান শিকি থকা সময়ত আমি মোবাইলটোৰ ব্যৱহাৰৰ পৰা আঁতৰি সেই শিশুটো কিহত, হয়তো নাটকত কাৰোবাৰ ইণ্টাৰেষ্ট নাথাকিবও পাৰে, কোনোবাই ভাল গান গায়, তেওঁক আমি গানত নি পেলাই দিছোঁ, আৰু নি পেলাই শিশুসকলৰ মন থাকেই। তো আমি গাৰ্জেনখিনি আগবঢ়াই দি পেলাই তেওঁলোকক যদি অকণমান উৎসাহ দিওঁ, তেওঁলোকক আগুৱাই নিবলৈ যেতিয়া আমি এটা ৰাস্তা দেখুৱাই দিওঁ, তেওঁলোক নিশ্চয় আগ্ৰহী হ'ব। আৰু যিকোনো এটা কাম কৰাৰ আগত প্ৰথম লাগিব মনটো। যদি মন নাথাকে তেতিয়াহ'লে তেওঁ কোনো কামত গৈ পেলাই তেওঁ আগবাঢ়িব নোৱাৰিব। মনটো থাকি সততাৰে যদি তেওঁ যিকোনো এটা প্লেটফৰ্ম ল'ব বিচাৰে, সততা লাগিবই। সততাৰে প্লেটফৰ্ম লৈ মেলি তেওঁ যদি আগবাঢ়িব বিচাৰে, তেওঁ মই ভাবোঁ যে নিশ্চয় সফল হ'ব। কাৰণ মই কোৱা নাই যে মই এতিয়া ইয়াত শিকাবলৈ আহিছোঁ বুলি, মই বহুত জনা বা মই তেনেকুৱা বুলি মই নিজকে কোৱা নাই। এতিয়া মই নিজেও এতিয়া শিকি আছোঁ। কিন্তু মোৰ ক্ষেত্ৰতে মই যিটো পাইছোঁ যে এটা সময়ত এনেকুৱা আছিল, আমাৰ তাতে নাটক হয়, নাটকত মোক চৰিত্ৰ মই নাপাওঁ তাৰমানে, কিন্তু মোৰ মনটো আছিল নাটকত মই পাব লাগিব। তাৰপিছত মই সেই নাটকৰ আখৰাত থাকোঁ, ৰাতি বহু দেৰিলৈকে ৰিহাৰ্চল কৰোঁ, কৰি পেলাই তাত মই কিন্তু ভাল চৰিত্ৰ এটা মই নাপাওঁ, কিন্তু মই লাগি থাকিলোঁ যে নহয় মই এদিন নহয় এদিন কৰিমেই। আৰু সেই হিচাপে মই আজিৰ তাৰিখত ধৰি লওক ভাল নাটকত, ভাল পৰিচালকৰ নাটকত মই অভিনয় কৰিবলৈ সুযোগ পাইছোঁ।
আৰু সেই কথাটোৱে মই সেই একান্তৰে মই সেই অনুষ্ঠানটোত মই লাগি থকাৰ কাৰণে মনৰ নিজৰ বল লাগিব আৰু মনৰ বল থাকে আৰু এটা কথাতে কোনেও কাকো শিকাই পেলাই বুজাই পেলাই কোনেও একো আগবঢ়াই দিব নোৱাৰে নিজৰ যদি মন নাথাকে সেইটো আৰু এটা কথা সুধিব বিচাৰিছো আপোনাক যে আপুনি যেতিয়া নাটক শিকিছিল আৰু এতিয়া যিটো সময় আহিছে এই সময়ৰ মাজত আপুনি কি পাৰ্থক্য দেখিছে কাৰণ আপুনি যেতিয়া শিকিছিলে সেইটো সময়ত কিন্তু এই যি মানে ছাত্ৰ ছাত্ৰীসকলেই হওক বা শিশুসকলৰ সেই আগ্ৰহীটো কেনে দেখিছিল আৰু এতিয়া সময়ত কেনে হয় হয় না আগতে আমাৰ দিনত সেই সুবিধাবিলাক নাছিলে একেবাৰে নাছিলে ছ'চিয়েল মিডিয়াও নাছিলে আজিকালিতো ইউটিউবটো খুচৰিলে বহুত কিবা কিবি আমি পাই যাওঁ গতিকে তাত আগতে আমি এটা নাটক এখন আমি কৰিবলৈ যাওঁতে যিমানখিনি আমাৰ সুবিধাৰ প্ৰয়োজন বা আমাক যিখিনি লাগে অভিনয়ৰ ক্ষেত্ৰত আমাক যিখিনি লাগে বা আমি শিশু অৱস্থাত আমি তেনেকে শিকিবলৈ পোৱা নাছিলোঁ কিন্তু এতিয়া চাওক আপুনি অকল আমাৰ ইয়াতে বুলি নহয় গহপুৰতে অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে শিশু নাট কৰ্মশালা হৈ আছে আজিকালি বহুত জেগাতো পাৰ্মানেণ্টলি আপোনাৰ নাটকৰ বিদ্যালয় হৈছে এতিয়া লাহে লাহে স্কুল কলেজবিলাকতো এইবিলাক সোমাই পৰিছে নাটকৰ বা গানৰ বা নৃত্যৰ গতিকে আজি শিশুসকলে শিকিবৰ কাৰণে বহুতখিনি সুবিধা গতিকে আগৰ দিনৰ তুলনাত মানে এতিয়া বহুতখিনি আগবঢ়া আৰু শিশুসকল আগৰ শিশুসকলতকৈ বহুতখিনি আগবঢ়া খালি আমি অভিভাৱকসকলে তেওঁলোকক আগবঢ়াই নিব লাগিব সেইখিনিয়ে আমি বীৰেন্দ্ৰ শৰ্মা ছাৰৰ পৰা বহুতখিনি কথা জানিব বিচাৰিলোঁ এজন নাট্যকৰ্মী হিচাপে খুব সুন্দৰকৈ তেখেতে আমাৰ এই অনুষ্ঠানটোত খুব সুন্দৰকৈ তেওঁ পৰামৰ্শসমূহ দিলে আৰু আপোনালোকেও যদি আপোনালোকৰ শিশুটিক আপোনালোকৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে গ্ৰীষ্মকালীন সময়ছোৱাত আপোনাৰ শিশুটিক হওক বা আপোনাৰ যি ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে এনেধৰণৰ কৰ্মশালাসমূহত আপোনালোকে নামভৰ্তি কৰিব পাৰে আৰু আপোনাৰ শিশুটিৰ কিন্তু এই প্ৰতিভাসমূহ বিকাশ হোৱাত অলপ হ'লেও সহায় হ'ব আৰু এনেধৰণে গ্ৰীষ্মকালীন কৰ্মশালা বুলিয়ে নহয় আপোনালোকৰ ঠাইত হওক বা আপোনালোকৰ অঞ্চলতেই হওক বিভিন্ন সময়ত এনেধৰণৰ কৰ্মশালাই হওক বা এনেধৰণৰ অনুষ্ঠানসমূহ হৈ থাকে আপোনালোকে তাতো কিন্তু আপোনালোকৰ শিশুটিক জইন কৰাব পাৰে আৰু তেতিয়া আপোনালোকৰ প্ৰতিভাসমূহ শিশুটিৰ প্ৰতিভাসমূহ বিকাশ হোৱাত সহায় হ'ব এই মুহূৰ্তত আমি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ